যিহেতু পিকনিক ছিজন, সকলোৱে পিকনিক খাইছে, আমিনো কিয় নোখোৱাকৈ থাকোঁ নহয়নে? সেইকাৰণে আমি ছোৱালী সন্থা আহি গ'লোঁ পিকনিক খাবলৈ আমাৰ খুমটাই সমষ্টিৰ বিশেষ জুগিবিলৰ পাৰত জুগিবাৰীত। এই ফ্লাৱাৰ ফেষ্টিভেল 30-31 ডিচেম্বৰ আৰু 1 জানুৱাৰী 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আৰু আজি হৈছে প্ৰথম দিন। এয়া আমাৰ ছোৱালীসকলে যেনেদৰে খৰি খেৰ কঢ়িয়াই আনিছে তেনেকৈ কিন্তু আপোনালোকেও কঢ়িয়াই লৈ যাব লাগিব, কাৰণ বিলৰ সিপাৰে গাড়ী সোমাবলৈ নিদিয়ে, কিন্তু অকণমান দূৰ হয় কিন্তু নিব পাৰি। আৰু এয়া ফ্লাৱাৰ ফেষ্টিভেল অনুষ্ঠান উদ্বোধন কৰিছে মন্ত্ৰী আৰু গোলাঘাট সমষ্টিৰ বিধায়িকা শ্ৰীযুতা অজন্তা নেওগ বাইদেউ, আৰু লগতে উপস্থিত আছে আমাৰ সমষ্টিৰ বিধায়ক অৰ্থাৎ খুমটাই সমষ্টিৰ বিধায়ক শ্ৰীযুত মৃণাল শইকীয়া ডাঙৰীয়া, আৰু লগতে বহুতো ৰাইজ উপস্থিত আছে। বৰ্তমান আমাৰ সমাজত লুপ্ত প্ৰায় ঢেঁকীশাল, পিঠা খোলা এইবিলাক ইয়াত দেখুওৱা হৈছে। বিভিন্ন ধৰণৰ পিঠা মহিলাসকলে ভাজি আছে। এয়া দেখিছেনে, ঢেঁকী দি আছে, 3টা ঢেঁকী আছিলে। ইয়াতে মহিলাসকলে ঢেঁকী খুন্দি আছে, লগতে পিঠাও ভাজি আছে, চিৰা খুন্দি আছে। এনেধৰণৰ কামসমূহ কৰি থকা হৈছে। নৱপ্ৰজন্মৰ আগত চিনাকি কৰাবলৈ এই ব্যৱস্থাসমূহ কৰা হৈছে। লগতে এই তাঁতশাল দেখিছেনে আপোনালোকে? বৰ্তমান তাঁতশাল প্ৰায় নাইকিয়া হৈছে, বিশেষকৈ গাঁৱৰ ঘৰবিলাকতো তাঁতশাল নোহোৱা নিচিনাই হৈছে। আৰু এইয়া দেখিছেনে, কি ধুনীয়া ফুল। মৃণাল শইকীয়া ডাঙৰীয়াই ক'ব নিচিনাকৈ ফুল নিকিনিলেও ইয়াৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আপোনালোক আহিব পাৰে। সঁচাই ফুল নিকিনিলেও কিন্তু ইয়াৰ সৌন্দৰ্য বহুত বেছি ভাল লগা। ফুলৰ লগতে এইবিলাক কিছুমান ট্ৰেডিশ্যনেল মাফলাৰ বা কিছুমান বস্তু আছে, মই নলওঁ যিহেতু সেইকাৰণে সোমোৱা নাই। আৰু এইটো দেখিছেনে, ফুলেৰে কি ধুনীয়াকৈ লিখিছে খুমটাই ফ্লাৱাৰ ফেষ্টিভেল। আৰু ইয়াৰ পাৰতে সেইয়া ল'ৰা ছোৱালীখিনিয়ে ধুনীয়াকৈ জোলনা খেলিব পাৰে। মই পিছৰ পৰিৱেশ দেখুৱাম, আগতে ফ্লাৱাৰখিনি চাই লওক আপোনালোকে। মনটো ভাল লগাই লওক নহয়নে? ইমান ভাল লগা নহয়। এয়া আমাৰ প্ৰিয় মে সুৰভি নাৰ্চাৰীৰ সন্মুখত দীঘল চুলিকোছাৰ সৈতে সুৰভি বিলাই থকা বিশেষ মুহূৰ্ত মোৰ কেমেৰাত ৰাখি থৈছোঁ। এই মুখ মেলি থকা বোকাটোৰ জন্তুটোৰ মুখত আপোনাৰ সন্তানে খোৱা চিপছৰ পেকেটকেইটা সোমাই আপুনি ভিতৰৰ ফালে সোমাই যাব পাৰে। আৰু দেখিছেনে, ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্ট আছে ভিতৰত। ৰেষ্টুৰেণ্ট, সৰু হোটেল বিভিন্ন ধৰণৰ আছে। আপোনালোকে ইয়াতে গৈ খাব পাৰে। এয়া দেখিছেনে, বৰ ধুনীয়াকৈ সজাইছে। ফ্লাৱাৰ ফেষ্টিভেল বুলি অলপ বেছিকৈ সজাইছে বাৰু। ইয়াৰ ভিতৰলৈ সোমাই গৈছোঁ। আৰু ইয়াত আমি মাংস অৰ্ডাৰ দিবলৈ আহিছিলোঁ, সেইকাৰণে ইয়ালৈ আহি ভাবিলোঁ ভিডিঅ' এটাও কৰি দিওঁ। জিৰণি ল'বলৈ এইটো ধুনীয়া বাটচৰাৰ দৰে আছে। ইয়াতে বহি সৌন্দৰ্য উপভোগ কৰিব পাৰে। এয়া কিবা ট্ৰেডিশ্যনেল বাঁহৰ কাঠৰ বস্তু আছে। মুঠতে গোটেইখন যিমান দেখে সিমান ফুলেই দেখিব। ইমান তৰহে ফুল। আমাৰ নিচিনা পইচা নথকা মানুহবোৰ অৱশ্যে তাত কাম নাই। এতিয়া সৌন্দৰ্য উপভোগ কৰি লোভ সামৰিছোঁ, আৰু যেতিয়া ধনী হ'ম তেতিয়া আপোনালোকক গোটেই ফুলসোপা কিনি নিম, ভিডিঅ' কৰি দেখুৱাম দেই। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ইয়ালৈ আহিলে এটা খুব সুবিধা হয় জানেনে, ল'ৰা ছোৱালীবিলাকে প্ৰাণ ঢালি খেলিব পাৰে। ব্ৰিটিছৰ দিনৰে এম্বেচাডাৰ এখন কি ধুনীয়াকৈ ইয়াত সজাই থোৱা আছে দেখিছেনে? আৰু এইটো হৈছে মাছ। কি মাছ কমেণ্ট কৰিব দেই। আৰু ইয়াত দেখিছেনে, ক্লিন খুমটাই, গ্ৰীণ খুমটাই, উই লাভ খুমটাই। আৰু বিভিন্ন হোটেলসমূহ পাৰ হৈ আমি গৈ আছোঁ বনভোজস্থলীলৈ। আৰু ইয়াত দেখিছেনে, মেলা ইয়ালৈকে হৈছে। এইখনত বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল কাপোৰ, বেগ ইত্যাদি কিছুমান বস্তু আছে। আজি বকুলি ভকতৰ দায়িত্ব পৰিছে দোকান কেইখনৰ ৰখীয়া হোৱা, আৰু অজগৰ সাপডালে কিদৰে মুখ মেলি আছে দেখিছে। আৰু এইখিনিতে বিশেষ এখন হোটেল আছে। হোটেলখনত কি লিখা আছে আপোনালোকক দেখুৱাইছোঁ দেই। বাহনীৰ পৰিষ্কাৰ হোটেল। সাধাৰণতে বাহনীবিলাক লেতেৰা হয় নহয়নে? সেইকাৰণে ইয়াত লিখি থৈছে পৰিষ্কাৰ বুলি। আৰু সৌ দূৰণিত থকা ডাইন'ছৰতে মাতি আছে, মোৰ লগত ফটো উঠি আহ। ইয়ালৈ গ'লে বিশেষ এটা সুবিধা কি জানেনে, ল'ৰা ছোৱালীবিলাকক খেলিবলৈ এৰি দি মাকবিলাকে বিন্দাছ থাকিব পাৰে। যেনিয়ে তেনিয়ে খালি খেলা আৰু সিহঁতৰ কাৰণে। কাৰোবাৰ যদি মূৰ ঘূৰাই পোৱা নাই, তেতিয়াহ'লে সৌখনত এবাৰ উঠিব, তেতিয়া গম পাই যাব মূৰ ঘূৰোৱা কেনেকুৱা।
আৰু এইখনেই হৈছে বিশেষ জুগিবিলৰ ওপৰত থকা দলংখন। ইয়াত এতিয়া পদুম ফুল নাই, কিন্তু বাৰিষা কালত খুব ধুনীয়াকৈ পদুম ফুল ফুলি থাকে। ইয়াৰ প্ৰিয়মে কৈছে মোকো উঠা, তাই মাংস টোপোলাটোৰ সৈতে তাক উলিয়াই দিবলৈ কৈছে, সেইকাৰণে উলিয়াই দিছোঁ। আপোনালোকে যদি পৰিষ্কাৰ ঠাইত পিকনিক খাবলৈ বিচাৰে তেনেহ'লে এই জুগিবাৰীলৈ আহিব পাৰে। খুব ধুনীয়া পৰিষ্কাৰ। ইয়াতে আছে এভাগ শিৱ মন্দিৰো, কোনোবাই আশীৰ্বাদ ল'বলৈ বিচাৰিলে আশীৰ্বাদো ল'ব পাৰে। আশীৰ্বাদ লৈ ধুনীয়াকৈ বহি গ'লোঁ খানা খাবলৈ। আমাৰ খানা ৰেডি, খাই লওঁ। ভিডিঅ'টো ইমান দেৰিলৈকে চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ থাকিল। বাই।